friends, welcome back to my YouTube channel. আৰু আজি হৈছে 31 ডিসেম্বৰ আৰু আজি বছৰটোৰ শেষৰ দিনাখন মই বিশেষ কিবা এটা কৰিব গৈ আছো আৰু কি কৰিব গৈ আছো আপোনালোকে মোৰ ভিডিঅটো চাই থাকিলে গম পাই থাকিব এতিয়া সময় হৈছে 6:30 আৰু মই জাস্ট উঠিছো উলাই কৰি লও আৰু আপোনালোকক দেখুৱাই থাকিম মই কি কৰিব গৈ আছো চাই থাকিব মই উলাই কৰি ৰেডি আৰু আপোনালোকক যে কৈছিলো মই বিশেষ কিবা এটা কৰিব গৈ আছো আৰু সেইটো হৈছে মই আজি প্ৰায় 80 কিলোমিটাৰ অৰ্থাৎ গুৱাহাটীৰ পৰা মৰিগাঁওলৈকে মোৰ ঘৰলৈকে মই আজি চাইকেল চলাই যাম চাই থাকিব আপোনালোকে মই পাৰোনে নোৱাৰো বা মোৰ কি হয় কি নহয় মোৰ যোৱাৰ অভিজ্ঞতা কেনেকুৱা এইবোৰ আপোনালোকক সকলোবিলাক মই দেখুৱাই যাম আপোনালোকে মোৰ ভিডিঅটো শেষলৈকে চাব বলক এতিয়া আমি যাওঁ যদিও মই 6:30 উঠিছিলোঁ কিন্তু যাওঁতে বহুতখিনি দেৰিয়ে হৈ গ'ল এতিয়া আসলতে মই ৰুমত থাকোঁ আৰু তো জানেই ৰুমত থাকিলে ইটো সিটো সৰু সুৰা কাম ওলাই থাকে বস্তু সামৰি খুতৰি থৈ আহিব লগা হৈছিলে এতিয়া মই হেলমেট পিন্ধি ৰেডি আৰু মোৰ চাইকেলখনৰ ওচৰলৈকে গৈ আছোঁ এতিয়া বলক মোৰ চাইকেলখন আপোনালোককো দেখুৱাম আমাৰ এতিয়া 9:30 পাৰ হৈ গ'ল কমেও 10টা বাজুৱে হৈ গ'ল কেইটাত ঘৰ পাওঁগৈ একো ঠিক নাই বলকচোন তথাপিও চাওঁ কিমান সময়তনো ঘৰ পাওঁগৈ আমি এতিয়া এখন হৈছে মোৰ চাইকেলখন আৰু মোৰ চাইকেলখন লৈ মই এতিয়া যাবলৈ ৰেডি আৰু বলক আমি একেলগে মৰিগাঁওলৈকে যাওঁ এতিয়া আহি জুৰুত পালোহি কিন্তু মাজে ভিডিঅ' কৰা হোৱা নাই কাৰণ গুৱাহাটীততো জানেই জামৰ কথা গতিকে এনেকৈ মাজে কাটি মই আপোনালোকক ভিডিঅ'টো দেখুৱাই গৈ থাকিম আৰু চাই থাকিব এতিয়া নাৰেংগী পালোহি প্ৰায় 20 কিলোমিটাৰ ক্ৰছ কৰিছোঁ বাকীখিনি দেখা যাওক কি হয় এতিয়াতো বেলেগ জোচ এটাত পুৰা ফুল স্পীডত গৈ আছোঁ কিন্তু পিছলৈ কি হয় ভাগৰে লাগে নে কি হয় দেখুৱাই যাম বাৰু গৈ আছোঁ আৰু এনেকৈ এতিয়া আমি পানীখাইটি পালোহি ভাগৰ অলপ লাগিছে সেইকাৰণে বোলো অলপ ব্ৰেক লৈ লওঁ অলপ এনাৰ্জি লৈ লওঁ ইয়াৰ পিছত আমি চন্দ্ৰপুৰ পামগৈ বলক আকৌ একেলগে যাওঁ আমি এতিয়া চন্দ্ৰপুৰ পালোহি বহুত ধুনীয়া হয় ইয়াৰ ভিউটো চাওক মোৰ ভইচটো চাগে আপোনালোকে ভালকৈ শুনা নাপাব পাৰে কাৰণ ৰাস্তাত গাড়ী চলি আছিলে আৰু গাড়ীৰ শব্দবিলাক আহি আছিলে গতিকে ইমান এটা ক্লিয়াৰকৈ আপোনালোকে নুশুনিব পাৰে তাৰ বাবে মোক প্লিজ ক্ষমা কৰি দিব নেক্সট মই আৰু ভালকৈ কৰিবলৈ চেষ্টা কৰিম বাৰু
সোমাইছোঁ বহুত বেছি ভাগৰ লাগিছে সেইকাৰণে অলপ সময় ৰৈ লৈছোঁ কিবা কিবি আনিছিলোঁ খাবলৈ খাম এতিয়া দেখুৱাম আপোনালোকক এই আনিছিলোঁ ড্ৰাই ফ্ৰুইটছ চেৰি আৰু কিবাকিবি আছে আৰু ইয়াত আছে মগু বুট খাম এতিয়া খাই কৰি লৈ পূৰা এনাৰ্জি গোটাই ল'লোঁ আৰু এইয়া যে দেখিছে এইটো এটা পিকনিক স্পট হয় আৰু ইয়াত মানে পিকনিক খাব পাৰি আৰু লগতে কেম্পিঙো কৰিব পৰা যায় দেখুৱাই দিছোঁ আপোনালোকক এতিয়া ডাউন আহে নহয় খুব ফূৰ্তি লাগে আকৌ আপত বহুত কষ্ট হৈছে আজি ৰাস্তাটোত বেছি ভাগৰ লগাটো হৈছে মানে কি হৈছে ৰাস্তাটোত আপ ডাউন এনেকুৱা মানে সেইকাৰণে আমাৰ বেছি ভাগৰ লাগিছে কাৰণ এবাৰ ওপৰলৈ উঠিব লাগে আকৌ এবাৰ তললৈ যাব লাগে আপত চলাই অৱস্থা নাই কেনেকুৱা কণ্ডিশ্যন আহিছে চাবি ঠিক আছে নে ভিউটো চাওক কি ধুনীয়া আপোনালোকক ৰাস্তাটোৰ ভিউবিলাক দেখুৱাই গৈ আছোঁ বৰ নাখাব খালি চাই থাকক আকৌ এটা ব্ৰেক ল'লোহি এইখিনি ৰৈ খুব ভাল লাগিছে ধুনীয়া এটা বতাহ মাৰি আছে আৰু পৰিৱেশটো চাওক বহুত ধুনীয়া হয় সেউজীয়া চাৰিওফালে ভাল লাগিছে আৰু বহুতখিনি চাইকেল চলাই আহি আছোঁ মায়ঙতে আছোঁ আমি এতিয়া চাওক হালধীয়া সৰিয়হ কৰি থৈ দিছে কি ধুনীয়া লাগিছে আকৌ আমি আহি ব্ৰেক ল'লোহি এতিয়া আমি খাম খেজুৰ তাৰপিছত আকৌ যাম এইখিনি ঠাই মোৰ খুব প্ৰিয় হয় যেতিয়া এইফালেদি আহোঁ এইখিনি জেগাতে ৰৈ কৰি ফটো চটো উঠি যাওঁ আৰু বহুতে এইখিনি জেগাতে ফটো উঠে খুব ধুনীয়া হয় পিছে ফটো উঠি আছে মানে পৰিৱেশটো যে বহুত ধুনীয়া হয় ইফালে গছ গছনি আৰু পাহাৰটো আছে জাষ্ট আপোনালোকে ইয়াৰ ভিউটো চাওক ৱাও কি ধুনীয়া নহয়নে বাৰু দুফালে সেউজীয়া গছ গছনি আৰু গোটেই চাৰিওফালটো সেউজীয়া এনেকুৱা এটা পৰিৱেশৰ মাজতে যেতিয়া গৈ থকা যায় ন তেতিয়া ভাগৰ ইমান অনুভৱ কৰা নাযায় খালি পৰিৱেশটো উপভোগ কৰি থকা যায় সঁচাকৈ বহুত ভাল লাগিছে চাই থাকক এনেকৈ আমি গৈ আছোঁ এতিয়া আমি গৈ চনকা পামগৈ চনকাৰ যিটো পিকনিক স্পট হয় সেইটো পাইছোঁহি এইফালে গ'লে চনকালৈ যাব পাৰি আৰু আমি যিহেতু এতিয়া চনকালৈ নাযাওঁ গতিকে আমি এইটো ৰাস্তা দি যাম ব'লক আমি আকৌ কণ্টিনিউ কৰোঁ এইফালে গ'লে চনকালৈ যাব পাৰি বাকী আমি এইফালে দি যাম এতিয়া ঘৰলৈ আপোনালোকক গোটেই ৰাস্তাটোৰ ভিডিঅ' দিব পৰা নাই আৰু গোটেই ৰাস্তাটোৰ ভিডিঅ' দিয়া হয় আচলতে আপোনালোকেও বৰ খাই গ'ল হয় কাৰণ ৰাস্তাটোনো কি দেখুৱাবলগীয়া বস্তু হয়নে নহয়
খালি আপোনালোকক এটা বস্তু দেখাব বিচাৰিছোঁ মই মানে বহুতখিনি সাহস গোটাই 85 কিলোমিটাৰ এনেকৈ চাইকেল চলাই মানে অহাৰ কথাটো ভাবিছিলোঁ আৰু এনেকৈ আহি দিলোঁ গতিকে কি হয় কি নহয় ৰাস্তাটোত মোৰ অভিজ্ঞতা কেনেকুৱা বা মই পাৰোঁ নে নোৱাৰোঁ এই সকলোখিনি দেখুৱাই যাম বুলিয়ে মই এটা ব্লগ ষ্টাৰ্ট কৰিলোঁ গতিকে আপোনালোকে যাতে এনেকৈ ভিডিঅ'টো চাই গৈ থাকে सुना सफर पर प्रेम नगर है मिल पाएंगे क्या हम तुमसे जो रात बीती सुबह तो आई ना छोटी उम्र पर बड़ी नजर है मिल जाएंगे ये हम तुमसे छुपा छुपाई नजर तो आई ना अब तो सहार की बारात करना इनकार बार बार देना अब तो आ रही बारात करना इनकार बार बार देना साथ সময় নাই আমি ভকতগাঁও পামগৈ আৰু আমি এতিয়া 64 কিলোমিটাৰ এতিয়ালৈকে আহিলোঁ বহুত বেছি ভাগৰ লাগিছে হ'লেও গৈ আছোঁ আৰু উপায় নাই এতিয়া আহি উজেই পালোহি আচলতে ভকতগাঁও নাপাওঁতে এটা ৰাস্তা আছিলে সেইটো দি আমি সোমোৱাই দিলোঁ মানে ভকতগাঁও দি গ'লে অলপ দূৰ হৈ যায় এইটো অলপ শ্বৰ্ট হয় বুলি ভাবিয়ে সোমোৱাই দিলোঁ কিন্তু আগত গম পালোঁ যে ৰাস্তাটো অলপ বেয়া আছিলে কিন্তু উপায় নাই আহিলোঁ যেতিয়া আৰু সেইখিনি আপোনালোকক দেখুওৱা নহ'ল কাৰণ ৰাস্তাটো বহুত বেছিয়ে বেয়া আছিলে সেইকাৰণে আহি আমি চাৰণবিল পালোহি চাৰণবিলখন মৰিগাঁও জিলাৰ অন্য এক আকৰ্ষণ হয় আগত এৰি অহা ৰাস্তাটো বহুতখিনি বেয়া আছিল আপোনালোকক যে কৈছিলোঁ এটা চমু ৰাস্তা দি সোমোৱাই দিছিলোঁ সেই ৰাস্তাটো বহুতখিনি বেয়া আছিলে আৰু সেইকাৰণে এখন হাতেৰে চলাই এখন হাতেৰে ভিডিঅ' কৰাটো মোৰ কাৰণে সম্ভৱ নহ'ল আৰু সেই ৰাস্তাটোৱে আমাক বহুতখিনি ভাগৰ লগাই দিলে আৰু তাতে অলপ সময় ৰ'লোঁ ৰৈ কৰি এনেকৈ আহোঁতে মৰিগাঁও পাওঁতে সন্ধিয়াই লাগি গ'ল গতিকে আপোনালোকক যিখিনি পাৰিছোঁ সেইখিনি দেখুৱাইছোঁ এয়া আমি নভেটি পালোহি আৰু অলপ পিছতে আমি মৰিগাঁও টাউন পাম এতিয়া দেখুৱাই আছোঁ আপোনালোকক আচলতে অলপ ব্ৰেক বেছিকৈ ল'ব লগা হ'ল কাৰণ ভৰি হাত চব বিষাই আহিছিলে ইমান দূৰ এনেকৈ কেতিয়াও চাইকেল চলাই নোপোৱা মই সেইকাৰণে আচলতে বহুতখিনি ভাগৰ লাগিলে ফাইনেলি আমি আমাৰ মৰিগাঁও পালোহি আৰু এইখনেই হৈছে আমাৰ মৰিগাঁওখন আৰু চাওক আপোনালোকে আমাৰ মৰিগাঁও কিন্তু চাব আৰু সন্ধিয়াই হৈ গ'ল আহি পাওঁতে এতিয়া 6টাই বাজিলহি আচলতে ৰাস্তাত বহুতখিনি ব্ৰেক ল'ব লগা হ'ল এনেকৈ 85 কিলোমিটাৰ মই আহিব পাৰিম বুলি কেতিয়াও ভবা নাছিলোঁ যি কি নহওক আমি আমাৰ লক্ষ্যস্থানত উপনীত হ'লোহি এইটো এটা মোৰ জীৱনৰ বেষ্ট এক্সপিৰিয়েঞ্চ হয় যিমানখিনি পাৰোঁ আপোনালোকক সিমানখিনি দেখাবলৈ চেষ্টা কৰিলোঁ মোৰ এইটো ইউটিউবৰ প্ৰথমটো ভিডিঅ' গতিকে কিবা যদি ভুল হৈছে তেনেহ'লে প্লিজ মোক শুধৰাই দিব তেতিয়া মই নেক্সট ব্লগত আৰু অলপ ভাল কৰিবলৈ চেষ্টা কৰিম ইমানেই বেছি এক্সাইটেড হৈ গ'লোঁ যে মই পিছৰখিনি ব্লগ কৰিব থাকিয়ে গ'ল এইখিনিকে দেখুৱালোঁ আপোনালোকক যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আকৌ এবাৰ কৈছোঁ যদি মোৰ কোৱাত কিবা ভুল হৈছে প্লিজ আপোনালোকে মোক শুধৰাই দিব তেতিয়ালৈকে বাই বাই আৰু শেহতীয়াকৈ হ'লেও সকলোলৈকে মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ বহুত শুভকামনা থাকিল হেপী নিউ ইয়েৰ